নমস্কাৰ, আজি পিছে ২২ জানুৱাৰী। আজি দিনটো এক বিশেষ দিন, মানে অযোধ্যা ৰাম মন্দিৰ আজি উদ্বোধন হ'ব। সকলো ভাৰতীয় নাগৰিকৰ মনতে আজি জয় শ্ৰীৰাম জয় শ্ৰীৰাম। এয়া পিছে আমাৰ কাষতে থকা ৰাম মন্দিৰ। আমাৰ ঘৰতো পিছে আজি উদুলি মুদুলি পৰিৱেশ, মানে আমাৰ দেউতাই ৫০০ এগছি বন্তিৰে ভগৱান শ্ৰী শ্ৰী ৰামক আদৰিব। গতিকে আমাৰ কাষৰে বৰমা বৰ্তা আৰু খুৰা খুৰী সকলো আহিছে। তেওঁলোকে চাকি যা যোগাৰ কৰিছে। এই ৫০০ এগছ চাকি পিছে আমাৰ ৰাম মন্দিৰৰ পৰা শ্ৰী শ্ৰী ভুৱন মোহন মন্দিৰলৈকে জ্বলাব। গতিকে সকলোৱে চাকি যা যোগাৰ কৰি চাকি সকলোতে লগাইছিল, মানে গোটেই আমাৰ গাঁওকেইখন পোহৰাই ৰাখিলে। এফালে চাওক সকলোৱে ৰেডি হৈছে আৰু আমি অলপ চলপ কিবা কিবি লাগি আছো কাম চাম। এতিয়া কথা হ'ল আমাৰ চাকিবোৰ ক'ত লগাব। আমাৰ চাকিবোৰ এই ধৰণৰ এডাল বাঁহৰ খুঁটি দি তাৰ ওপৰত কলেৰে বনোৱা এই চেপটো ব্যৱহাৰ কৰি তাৰ ওপৰত চাকি গছ থ'ব। এই দাদা দুজন পিছে ACS পৰীক্ষাত উত্তীৰ্ণ হৈছিল, গতিকে তেওঁলোককো আমাৰ দেউতাই সম্বৰ্ধনা জনালে। এতিয়াহে মই চিনি পাইছোঁ, কালিহে মই পাইছোঁ, আগতে মই জয় শ্ৰীৰাম কওক। জয় শ্ৰীৰাম কি ৰামজী। ইয়াৰ পাছত পিছে ময়ো নিজ হাতেৰে এগছ চাকি জ্বলালোঁ আৰু চাকি গছ মই সেই খুঁটিটোৰ ওপৰত দিওঁগৈ বুলি ওলালোঁ। মানে আপোনালোকৰো ভাল হওক আৰু মোৰো ভাল হওক, ময়ো যেন ভালে কুশলে থাকিব পাৰোঁ, ইয়াৰ বাবে সকলোৰে হৈ মই এই চাকি গছ জ্বলালোঁ। আৰু এইটো দিনত আমাৰ মাজত আহি এজন বিশিষ্ট ব্যক্তি উপস্থিত হৈছে। তেখেত আমাৰ লখিমপুৰ জিলাৰ সমাজসেৱক দেৱেন্দ্ৰনাথ ভূঞা ডাঙৰীয়া। তেখেতক আমাৰ আজি যিটো অনুষ্ঠান আপোনালোকৰ আগত হেৰি কৰিছে, শ্ৰী দিলীপ শৰ্মা ডাঙৰীয়াই এখন চেলেঞ্জ চাদৰে তেওঁক আদৰণি জনাব, সম্বৰ্ধনা জনাব। আমাৰ বৰ গৌৰৱৰ কথা, আজি ৰাম মন্দিৰৰ উদযাপনৰ লগতে আমাৰ স্থানীয় শ্ৰী দিলীপ শৰ্মা ডাঙৰীয়াই আমাক আজি এনেকৈ একগোট কৰি পেলাই আপোনালোকক আমাৰ মাজলৈ আনি এনেকুৱা এটা অনুষ্ঠান কৰিবলৈ কৈছে। আৰু আমাৰ মাজত আৰু এজন বিশিষ্ট ব্যক্তি আহি পাইছে, শ্ৰী ৰাতুল শৰ্মা, শ্ৰী ৰাতুল গোস্বামী, আমাৰ সত্ৰৰ সত্ৰাধিকাৰ ডেকা সত্ৰাধিকাৰ। তেখেতেও এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে। এতিয়া ইয়াত সেৱা কৰিব আৰু সেৱা কৰি পেলাই আমাৰ ৰাম মন্দিৰৰ ফালে আমি চাকি জ্বলাম। এয়া ইয়াত এতিয়া আমাৰ সেৱা কৰা হ'ব। ইয়াৰ পাছত পিছে আমিও ইয়াতে নাম গালোঁ আৰু নাম গাই প্ৰসাদ বিতৰণ কৰিলে। প্ৰসাদ খাই আমি আগবাঢ়িলোঁ ৰাম মন্দিৰলৈ বুলি। জয় শ্ৰীৰাম কি জয়, জয় শ্ৰীৰাম কি জয়, জয় শ্ৰীৰাম জয়। এয়া পিছে আমাৰ ঘাৰমৰা সত্ৰত জ্বলোৱা চাকিৰ দৃশ্য। সঁচাকৈয়ে চাকিৰ দৃশ্যই আমাৰ মন মোহিত কৰিলে। এয়া চাওকচোন, ইমান এটা ধুনীয়া পৰিৱেশ। ইয়াৰ পাছতে আমি যাব ওলাইছোঁ ৰাম মন্দিৰৰ পিনে। গতিকে ব'লকচোন বাৰু ৰাম মন্দিৰতনো কি হৈ আছে সেয়াও চাওঁগৈ। এয়া পিছে ৰাস্তাৰ পৰা দেই, ৰাস্তাৰ পৰাও কিন্তু কিছু ধুনীয়া লাগিছে। গতিকে আমি বাইক ধুনীয়া তিনিজনীয়ে আকৌ ফটো মৰাত লাগিছোঁ। এইবোৰ ইয়াত দি দিবা ন? এই চাকি গছ পিছে ৰাম মন্দিৰৰ কাষে কাষে দিবলৈ সকলোৱে যা যোগাৰ কৰিছে। আমিও আকৌ সেয়াও চাইছোঁ নহয়। তাৰ পৰা জ্বলা আহি আছে এইফালে, আৰু মানে তেনেকৈ কৰি এইফালে যে দেখিছে সেই ৰাম মন্দিৰলৈকে জ্বলাব। আৰু এতিয়া আমি তালৈও যাম বাৰু, তাত বাৰু ভালকৈ একবাৰ দেখুৱাম সকলোকে। কিবা এটা যেন বেছিকৈ ভাল লাগিছে। আমাৰ চাকি গছৰ উপৰি আকৌ ৰাম মন্দিৰৰ চাকি গছো জ্বলাইছে নহয়। গতিকে চাকিয়ে চাকি গোটেইখন। মই আকৌ ৰাস্তাৰ পৰাই সেৱা কৰি ৰাম মন্দিৰলৈ যাব ওলাইছোঁ। চাওকচোন মোৰ সাজপাৰযোৰ। খুৰা কিবা এটা কওক আকৌ ৰাম মন্দিৰৰ হয়। ৰাম মন্দিৰৰ হয়নো কি ক'ম আৰু, এতিয়া ৰাম মন্দিৰ আমাৰ আছেই আৰু আৰু আয়োধ্যা মন্দিৰ হয়, অযোধ্যা যিটো একেবাৰে হেৰি হৈ আছে গোটেই। আজিতো একদম ধূলি মুধুলি পৰিৱেশ আৰু গোটেই আমিও সেই তেনেকৈ সেইটোকে পালন কৰি আছোঁ, নহয় জানো?
এতিয়া এনেকৈ লাইটটো জ্বলাই লৈছোঁ মানে আমাৰ মানে ইয়াত যি পূজা হ'বলগীয়া আছে ৰাম মন্দিৰত এই পাছফালে থকা ৰাম মন্দিৰ তাত হৈ আছে আৰু যিখিনি মানে বাকী আছে সেইখিনি আমাৰ মানে চাকি যে জ্বলাবলৈ 2 এগছ বাকী আছে ন সেইখিনি জ্বলাই থকা হৈছে ইয়াতে মানে আমাৰ যিসকল বৰমা আইতা পৰা ধৰি লৈ খুৰীহঁত সকলো আহিছে সকলোৱে জ্বলাই মেলি দিছে মানে বহুত ভাল লাগিছে ইয়াৰ দৃশ্য ইমান শুভ দিনত শুভ কাম কৰিব পৰা কাৰণে জয় শ্ৰীৰাম ৰাধে ৰাধে মন্দিৰ গৈ আছো চাওকচোন কিমান ধুনীয়া পৰিৱেশ আৰু চবে একেবাৰে জয় শ্ৰীৰাম চিঞৰি আছে এতিয়া আমি ৰাম মন্দিৰ গৈ আছো এনেকে দৌৰিবলগীয়া আমি এতিয়া জয় শ্ৰীৰাম কৈ ইয়াত আহি আছো এয়া চাওক আৰু আমি চুনুবাক দেখুৱাইছো চুনুবা মেইন নহ'ব এতিয়া চবে জয় শ্ৰীৰাম চিঞৰি আছে আৰু নাইট ভিউ কি মজা লাগিছে ঘৰ যিহেতুকে জ্বলোৱা নহৈছিলে সেইটো কাৰণে এতিয়া ঘৰটো জ্বলোৱা হ'ল চাকি বৰ্তমান এতিয়া আৰু ইয়াতে আহি আছে দেউতা চাগে কিবা আজৰিয়ে পোৱা নাই দেউতা কিবা এটা কৈ দিয়া কি ক'ম আৰু আজি নিজক ঘাৰমৰা সত্ৰৰ শ্ৰী ঘাৰমৰা সত্ৰৰ আজি উদ্দেশ্য কৰি আমাৰ ভাৰতবৰ্ষৰ হয় অযোধ্যাত যি আজি প্ৰাণ প্ৰতিষ্ঠা হৈছে সেই প্ৰাণ প্ৰতিষ্ঠাত উপলক্ষে ঘাৰমৰা সত্ৰত 500 এগছি বন্তি সহ আৰু তেনেকৈ 700-800 ভিতৰত বন্তি আধা কিলোমিটাৰ জ্বলোৱাৰ কাৰণে পৰম গানৰ লগত সংযোগ ৰাখি পিছে মই চাকি গছ দেখুৱাইছোঁ চাওকচোন কিমান ধুনীয়া লাগিছে ঘৰ যাব ওলাইছে তো থৈ আহিব দাদাই আৰু এয়া চাওক সকলোবোৰ যাব ওলাইছে যাব আৰু এওঁলোক যোৱাৰ পিছতে সাংবাদিক আহিছে বুলি শুনিছোঁ তালৈ যোৱা হ'ব তাত চব যাম মেলিম তাত কি হয় আৰু ৰাম মন্দিৰ হয় কিবা এটা কওক ৰাম মন্দিৰ হয় কিবা এটা কওক অযোধ্যা জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় জয়ৰাম জয় শ্ৰীৰাম জয় জয়ৰাম জয় ৰাম চন্দৰ ঘুগুলপতি নমো নাৰায়ণ নৰদেৱ জয় ৰাম আজি অহা কাৰণে বহুত ভাল লাগিলে আৰু আহি থাকিব বুলি আশা ৰাখিলো আমি অযোধ্যা ৰাম মন্দিৰ আমাৰ বহুত ভাল লাগিল ইমান ধুনীয়াকৈ আমাক আশীৰ্বাদটো দি গ'ল সাংবাদিক আহিছে এতিয়া যিটো মোৰ আগৰ সপোন আছিলে এইটো হোৱা কিন্তু এতিয়া নাই এতিয়া সেইটো সপোন গ'ল এয়া চাওক এতিয়া আহিছে তেওঁলোকে কি কয় ক'ব ৰিপৰ্টাৰসকল পিছে আহিলে কিন্তু আমাৰ আধা আধি চাকি নুমাই গ'ল আৰু আমাৰ লাইটটো গুচি গ'ল গতিকে উপায় নাইকিয়া নিচিনা হ'ল সেই সময়তো কিন্তু বহুত কিবা ঠক পিছে সকলোৱে কয় নহয় ভগৱান পিছে য'তে ত'তে থাকে এতিয়া গেটখন খুলিছে ডাইৰেক্ট লাইট আহি গৈছে মানে ৰাম যে একেবাৰে একদম আমাৰ কাষত নহয় এইটো অফ কৰ এয়া চাওক এতিয়া ইয়াতে আমাৰ মানে তেওঁলোকে প্ৰশ্ন কৰিব এইটো প্ৰাগ নিউজ আৰু অৰুণোদয় তাত যাব আপুনি এনে কি ক'ব বিচাৰিব ৰাম মন্দিৰ হয় ৰামদেৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আমাৰ সকলো শান্তি থাকক দেশ শান্তি থাকক আৰু সকলোৱে যাতে মিলা মিলি কোনো ধৰণৰ মাৰি মৰক বা আমাৰ যিবিলাক দিন বেয়া দিন গৈছে সেই দিনবিলাক যাতে প্ৰভুৱে আকৌ ঘূৰাই নানক সকলো শান্তি হওক আজি আমি যেনেকৈ একত্ৰিত হৈছোঁ সকলো শান্তি দেশৰ শান্তি হওক তোমালোকে আগবাঢ়ি যোৱা উন্নতি কৰা শিক্ষাৰ ক্ষেত্ৰত তোমালোকে আগবাঢ়ি যোৱা আমাৰ দেশৰ নাম কৰা আৰু মই কি ক'ম সকলোৰে আজি মই আন্তৰিক অভিনন্দন জনাইছোঁ ৰাম মন্দিৰে ৰামলালাৰ আজি প্ৰাণ প্ৰতিষ্ঠা দিৱস দিনা সকলোৱে শান্তি জয় শ্ৰীৰাম জয় শ্ৰীৰাম নিউজটো পিছে আৰম্ভ হোৱাৰ লগে লগে মই একেবাৰে ঠৰঙা লাগি চাই থাকিলোঁ
কিয়নো আগতে এনেকৈ নিউজত ওলাই পোৱা নাই, গতিকে অলপ চলপ কিবা এটা ভয় লাগি আছিলে আৰু। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। এই কৰিলোঁ আগতে মুগাসনত কৰি কিন্তু আপুনি বহুত ভাল হৈছে আপোনাৰ কিছুমান পৰিৱেশ পুৱাৰে পৰা ঘাইমৰা সত্ৰ ভাৰ মৰা আজি দিনটোতো বহুত ভাল লাগিছে আৰু গোটেই পৃথিৱীৰ হৈ এই যে মন্দিৰভাগ যে মানে অংশগ্ৰহণ কৰিছে, এই মন্দিৰভাগ মানে সকলো গৈছে, তাতো ভাল লাগিছে। ঠিক তেনেদৰে আমি সত্ৰত যি পাৰোঁ সেয়া কৰিছোঁ আৰু তাত চাকি বন্তি জ্বলাই সকলোৱে যেন মংগল হওক এনেকৈ আমি আৰু ভাবি পেলাই সকলোৱে চাকি তাকি জ্বলাইছোঁ। বহুত ভাল লাগিছে। আমি ইয়াৰ পিছত ৰাম মন্দিৰলৈ যাবলৈ ময়ো পিছে অৰুণোদয় আৰু প্ৰাগ নিউজত দুআষাৰমান বক্তব্য ৰাখিলোঁ আৰু তাৰ পাছত আহিলোঁ ৰাম মন্দিৰলৈ। ৰিপৰ্টাৰসকল পিছে আমাৰ ঘৰতো আহিছে, গতিকে তেওঁলোকক গামোচা পিন্ধাবলৈ মই আগবাঢ়ি গৈছোঁ আৰু সকলো আমাৰ ঘৰত অহাৰ বাবে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ ঘৰতো আহিলে, এতিয়া আমাৰ ঘৰৰ পৰা যাব ওলাইছে, আপুনি আকৌ আহিব দেই। হয় নিশ্চয় ধৰিত্ৰী, মই আকৌ আহিম তোমালোকৰ ঘৰলৈ, আকৌ আহিম যেতিয়া সময়ৰ পৰা তুমি যেতিয়া তোমাৰ ভাল ৰিজাল্ট হ'ব সেইদিনাখন নিজে আহি ভাত খাবলৈ আহিম। আৰু আজি চাহ খোৱাৰ কাৰণে ধন্যবাদ, তুমি মোক বহুবাৰ মাতি আছিলা কিন্তু কপালে যেতিয়া আজি আহিবলৈ দিলে, গতিকে তোমাক আশীৰ্বাদ দিছোঁ, তুমি ভালকৈ পঢ়া। ধন্যবাদ। ধন্যবাদ হয়। আপোনাৰ আগতে আমি ভাল মিঠাই এটা খাবলৈ আমি বাট চাই থাকিলোঁ। আপুনি কি ক'ব? মই আজি আহি ভাল লাগিলে, তোমাক লগ পালোঁ, তোমাৰ নিচিনা এজনী ছোৱালী ভৱিষ্যতে আগবাঢ়ি যোৱা সকলো আশীৰ্বাদ দিছোঁ ন। ধন্যবাদ।